আমি আহিলোঁ আজি বজাৰ কৰিবলৈ, বিয়া বজাৰ, হিলছ কিনিবলৈ হিলছ। কেনেকুৱা গাইজ আই টেষ্ট কৰাই আছে। আই টেষ্ট কৰিলোঁ। সিহঁতৰ চকু বেয়া হ'ল মানে, মোৰ কিন্তু চকু বেয়া হোৱা নাই, সেইটো কাৰণে মই নকৰা। আমাৰ মাথা বেয়া হৈ গৈছে, ইমান দেৰি কৰিছে নহয়। মানে চকু ঠিকে আছে কিন্তু মানে নাই ফেশ্বনটো দিবলৈ এইয়া ইমান দেৰি কৰিছে নহয়, ইমান দেৰি চেক কৰি আছিলোঁ, চেক কৰি আছিলোঁ। ইমান উৎপাত লাগিছে খাবলৈ কাৰণে নহয়। এজনী মুখৰ লোভৰ পানী ওলাই গৈছে। খাবলৈকে নহ'ব। মজা গাইছ, মজা গাইজ বহুত দুখত ঘৰলৈ গৈ আছোঁ এতিয়া আমি। বিয়া হৈছিলে আমাকো দেখুৱাব, কাৰণ এতিয়া আমি ঘৰত গৈ গালিকেইটা শুনিমগৈ। টাইম হৈ গ'ল, টাইমটো দেখা আকৌ এই ফুল চুল ল'লোঁ। টাইমটো আমি আহিছিলোঁ কেইটাত আৰু গৈছোঁ কেইটাত, এই 7:10 হৈ গ'ল। চব তাৰ কাৰণে হ'ল, তাই ম'ম' খাওঁ কোৱা কাৰণে। আমি মানে বহুত দুখত এতিয়া ঘৰ গৈ আছোঁ। কেলৈ গৈ আছোঁ দুখত কোৱাচোন? কাৰণ এতিয়া ঘৰত গৈ গালিকেইটা শুনিমগৈ। আমাক গালি দিব, এতিয়া আমি এতিয়া গালি শুনিম কেলেকে। আমি আহিছিলোঁ 4টামান বজাত আৰু এতিয়া টাইমটো চব কেইটা বাজিছে, 7:01। তাই ম'ম' খাম কৰি এতিয়া বহুত দেৰি হৈ গ'ল। সেইটো মোক ফচাব মানে এতিয়া ঘৰত গৈ, সেইটো তাই প্লেন ফচাব। প্লেন হয়। সৰুজনীক ফচাই দিলে মানে আমি বাচি যাম, ডাঙৰ কিজনী